নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আছোঁ নলবাৰীত থকা আজি মানে দুদিনে হৈ গ'ল আৰু এতিয়া প্ৰায় ৰাতিপুৱা 9টামান বাজিছে বাৰু এতিয়া মানে এইখিনি মুহূৰ্তত এটা ইণ্টাৰভিউ হ'ব মোৰ এটা ধামাকা ইণ্টাৰভিউ তেতিয়াহ'লে আহকচোন বাৰু আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল আপোনালোকক মই আৰু অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ চেনেল সপোনৰ জৰিয়তে আজি আমাৰ মাজত উপস্থিত আছে মনোজ ভাই আজি কিনো তেওঁৰ ইউটিউব জাৰ্নিৰ বিষয়ে আৰু বহুতো নজনা কথা জানিবলৈ আমি চেষ্টা কৰোঁ বলক মনোজ ভাইৰ ওচৰলৈ যাওঁ দাদা আপোনাৰ প্ৰথমতে আপোনাৰ পৰিচয়টো মোৰ নাম মনোজেই হয় আৰু ঘৰ ধেমাজিত 17 চনৰ পৰা ইউটিউবত কাম আৰম্ভ কৰি আহিছোঁ মানে আৰম্ভ কৰিছোঁ 17 চনৰ পৰা আৰু এতিয়ালৈকে কৰি আছোঁ চলি আছোঁ আৰু ৰাইজৰ মৰম আশীৰ্বাদত বহুতে মোৰ কমেণ্টত প্ৰশ্ন কৰিছে মনোজ ভাইৰ ঘৰত মতা নামটো লাগে মোৰ একেই নাম মোৰ য'ত হ'লে এটাই নাম আৰু আপোনাক ৱাইফে সেই সকলোতে একে বুলিয়ে মাতে আৰু এটাই নাম বাকী ইউটিউব জাৰ্নিটো কিয় আহিলে আহিলোঁ মানে এটা কথা ক'বলৈ গ'লে এই ভিডিঅ' বোলা বস্তুটো বনাই ভাল পাওঁ মানে এনেই ভিডিঅ'গ্ৰাফ ফটোগ্ৰাফ এইবোৰ কৰি ভাল লাগে আৰু মানে যিকোনো ভিডিঅ' হওক এটা মানে বনাই ভাল পাওঁ ভিডিঅ' চিডিঅ' বনোৱাৰ চখ এটা আছিল সেনেকৈ অহা হৈ গ'ল তেনেকৈ আৰু 17 চনৰ ছেপ্টেম্বৰ মাহত বাকী আপোনাৰ পিতৃ মাতৃ আছে ককা আইতাও আছে পিতৃ ববুল শইকীয়া আৰু মা ককল্যা শইকীয়া আপোনাক সকলোৱে মনোজ ভাই বুলি জানে কিন্তু আপোনাৰ প্ৰকৃত নামটো প্ৰকৃত একেই নাম মনোজে হয় মনোজ উপাধি শইকীয়া লিখোঁ শইকীয়া এনে আপোনাক ইউটিউবত মনোজ ভাই বুলি জানে কিন্তু আপোনাৰ আচল নামটো মনোজ শইকীয়া ইয়াৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি বহুতো মনোজ ভাই নজনা কথা জানিবলৈ এই ভিডিঅ'টোৰ জৰিয়তে মনোজ ভাইৰ প্ৰকৃত নাম হৈছে মনোজ শইকীয়া মনোজ ভাই বুলি আমি ইউটিউবতে জানো তেওঁৰ প্ৰকৃত নাম মনোজ শইকীয়া তেওঁ ইউটিউবৰ পৰা কিনো পালে এই মোটামুটি তেওঁ ইউটিউবত 4 বছৰে হ'ল 4 বছৰ পাৰ হৈ গ'ল ইউটিউবৰ পৰা কেনেকুৱা পালে কি পালে ইউটিউবৰ পৰা এটা বস্তু পাহৰিব নোৱাৰোঁ ইউটিউবৰ জৰিয়তে এটা ডাঙৰ পৰিয়ালৰ সৃষ্টি হৈ গৈছে অসমৰ চুকে কোণে বা অসমৰ বাহিৰতো হওক মানে যিখিনি মৰম পাইছোঁ ৰাইজৰ সেইখিনি ভাষাৰে বুজাব নোৱাৰোঁ মুঠতে চমুকৈ যদি ক'বলৈ যাওঁ এটা পৰিয়াল বুলি ক'ব লাগিব কাৰণ যিসকলে ভিডিঅ' চায় তেওঁলোকে সদায় চায় আৰু ফ'ল' কৰে ধৰক মৰম চেনেল আছে তেওঁলোকেও মানে ভাবে যেন ঘৰৰে এজন সদস্য সেনেকুৱা ধৰণৰ কথা আৰু সেয়াই মানে মৰম বোলা বস্তুটো বহুত বেছি পাইছোঁ আৰু এটা সম্পৰ্ক মানে গঢ়ি উঠিছে আজি আমি মনোজ ভাইৰ শিক্ষাৰ বিষয়ে জানো বলক অৰ্থাৎ মনোজ শইকীয়া দাৰ শিক্ষাৰ বিষয়ে আমি জানো বলক আপোনাৰ প্ৰথম শিক্ষা ক'ত আৰম্ভ কৰিছিল শিক্ষা মোৰ ঘৰৰ ওচৰতে LP স্কুলখন আছিল তাতেই 4ৰ্থ শ্ৰেণীলৈকে পঢ়িলোঁ আৰু হাইস্কুল জুনিয়ৰ স্তৰৰ মাধ্যমিক বিদ্যালয় প্ৰায় ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব দূৰ তাতে মই ক্লাছ 5ৰ পৰা 12লৈকে পঢ়িলোঁ তাৰপাছত আৰু নপঢ়িলোঁগৈ 12লৈকে কৰিলোঁ তাৰপাছত আৰু আগলৈ নগ'লোঁ তাত স্কুলত পঢ়ি থকা সময়ত লাভ ষ্টৰীৰ বিষয়ে অলপ লাভ ষ্টৰী মানে যেতিয়া মেট্ৰিক পাছ কৰিলোঁ হাই ছেকেণ্ডেৰীত পালোঁ আৰু 11 যেতিয়া পালোঁ তেতিয়াই সেই তেনেকৈ আৰু লগ পোৱা তাইও বেলেগ স্কুল এখনৰ পৰা আহিলে সেনেকৈ লগ হয় তেনেকৈ আৰু চিনাকি এতিয়া আৰু জানে আৰু ৰাইজে যিসকলে চাই আছে ঠিক আছে বাৰু চমুকৈ কৈ দিছোঁ আৰু লাভ ষ্টৰীৰ বিষয়ে আপোনাৰ প্ৰথম প্ৰেম কেতিয়া আহিছিল এই প্ৰথম প্ৰেম সেয়াই শেষ আৰু সেয়াই সকলো আৰু প্ৰথমেই আৰু ছাকচেছ প্ৰথমেই শেষ আৰু ঠিক আছে বাৰু আপোনাৰ বায়োগ্ৰাফিৰ ইমানটো অন্ত হ'ল বুলি ঘোষণা কৰিলোঁ মই পিছত আৰু বেলেগ ভিডিঅ' আহি থাকিব মনোজ ভাইৰ লগত আপোনালোকে চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে ছাবস্ক্ৰাইব বটন কাষত থকা ঘণ্টা বটনটো অলত ক্লিক কৰি থৈ দিব ধন্যবাদ